হেল্ল' গাইজ, সকলোকে গুড মৰ্ণিং। আৰু এয়া হৈছে মোৰ প্ৰথমটো মিনি ব্লগ বনামকৈ আজি এইটো ফাৰ্ষ্ট মিনি ব্লগ বনাইছোঁ। আৰু সকলোকে মোৰ ফালৰ পৰা ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমি এতিয়া মন্দিৰতে ৰাসলৈ যাব ওলাই আছোঁ। ৰাসৰ নাম মানে ধৰি লওক প্ৰায় এতিয়া বাজিছে আপোনাৰ 9টা বাজিবলৈ 10-20 মিনিটমান আছে। আৰু আমাৰ ৰাস মঞ্চটো আমাৰ ইয়াৰ পৰা খোজকাঢ়ি গ'লে 40-30 মিনিটমান লাগিব। তাৰপৰা ইভাগে বাইকত গ'লে আপোনাৰ 10-20 মিনিটমান লাগে। ধৰি লওক আপোনালোকে 10-20 মিনিটমান লাগে বুলি ধৰি ল'ব। আৰু এতিয়া আমি খোজকাঢ়ি যাম মোৰ লগৰজনীৰ সৈতে। আৰু অলপমান সময় ৰৈ আৰু 10টামান বজাত যাম। আৰু তাৰপিছত মাহঁত যাব ওলাইছে কি বুলি ক'ম শৰাই দিব যাব এতিয়া আমাৰ ৰাস মঞ্চত। আৰু মা এতিয়া গৈছে আৰু লাহে ধীৰে ওলাই মেলি দাদা আৰু মা গৈছে। মই অলপ দেৰিকৈ যাম 10টামান বজাত। লগৰজনীৰ সৈতে যাব লাগিব, খোজকাঢ়ি ধুনীয়াকৈ যাম। আৰু এইবাৰ ৰাসত কি পাৰ্ট লৈছোঁ আপোনালোকক এতিয়া বৰ্তমান নকওঁ, অকণমান দেৰিকৈ ক'ম। এইটো আপোনালোকৰ কাৰণে এটা ছাৰপ্ৰাইজ হিচাপে কৈছোঁ। ত' ব'লক লেটছ ষ্টাৰ্ট। এক ছেকেণ্ড গাইজ, পাহৰি গৈছিলোঁ কথা এটা কৈ যাওঁ। মই এতিয়া যাম হয়, কিন্তু বহুত খৰচুতি হ'ব মিনি ব্লগ যিহেতু এইটো। মই মোবাইলটো ফোন লৈ নাযাওঁ যিহেতু মই তালৈ। চ' গাইজ এয়া মা শৰাই দিব গৈছে যিহেতু। আৰু আহি পাবহি মায়ে ধুনীয়াকৈ চাদৰ মেখেলা কোচ দি থৈ গৈছে। আৰু এখন হৈছে মেখেলা মুগাৰ, এইখন মই এতিয়া পিন্ধি যাম আৰু দেই। মা এনেও পাবহি বাৰু, কেনেকুৱা লাগিছে জনাব কমেণ্ট বক্সত। চ' গাইজ ফাইনেলি মই ৰেডি হ'লোঁ। আৰু মাহঁতো আহি পালেহি আৰু মোৰ লগৰজনীও আহি পালেহি। আৰু এতিয়া কি বুলি ক'ম, মই এবাৰ ৰাসত কৈয়ে দিছোঁ, ৰাসত মই এবাৰ ৰাধা লৈছোঁ। আৰু আজিলৈ আহিছোঁ, বাই বাই। ভিডিঅ' দিম, সকলোৱে চাব।